মোৰ মোবাইল হেক হৈ গ'ল। হাই ফ্ৰেণ্ডছ, মই নাজমুল হক মানে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুনবক্সলৈ। যোৱাকালি মই হোৱাটছআপ চাই থাকোঁতে হঠাৎ মই এটা মেছেজ পালোঁ। মেছেজটোত লিখা আছিলে এনেকুৱা ধৰণৰ লিখা আছিলে, প্লিজ চেক ইউৰ কণ্টেক্ট লিষ্ট, নিউ কণ্টেক্ট এনেকৈ UIDAI নামৰ এটা অট'মেটিকলি কণ্টেক্টত আপোনাৰ নাম্বাৰ এটা ছেভ হৈ যাব। সেই নাম্বাৰটো বোলে কোনোবা হেকাৰে হেক কৰাৰ কাৰণে ইউজ কৰি আছে, বা সেই নাম্বাৰটো হেকাৰে ইউজ কৰাৰ কাৰণে আপোনাৰ মোবাইলটো হেক কৰাৰ কাৰণে কোনোবা দুষ্টচক্ৰই এইটো কৰিছে বুলি একাংশই এনেকুৱা ধৰণৰ মেছেজ বা উৰা বাতৰি প্ৰচাৰ কৰি আছিলে। তো তাৰপিছত মই নিজৰ কণ্টেক্টত চালোঁ। নিজৰ কণ্টেক্টত চোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ, মোৰ তাতো সেইটো ছেভ হৈ গৈছে অট'মেটিক। ক'ৰ পৰা ছেভ হ'ল, কেনেকৈ ছেভ হ'ল একো গম নাপালোঁ। UIDAI এইটো নাম্বাৰ আপোনালোকে চাওক, স্ক্ৰীণত মই দেখাইছোঁ। ক'ৰ পৰা ছেভ হ'ল, কেনেকৈ ছেভ হ'ল মই গম নাপালোঁ। নাম্বাৰটো আছে 1800300147। এই নাম্বাৰটো কেতিয়া ছেভ হৈছে, কেনেকৈ ছেভ হৈছে মই গম নাপাওঁ। এইটো ছেভ হৈছে কণ্টেক্ট ভিয়া গুগল একাউণ্টৰ জৰিয়তে। তো যেতিয়া মই এইটো গুগলৰ দ্বাৰা হোৱা বুলি গম পালোঁ, গম পোৱাৰ পিছত মই এইটো চেক কৰিছিলোঁ। মই গুগলত চাৰ্চ কৰিলোঁ। গুগলত চাৰ্চ কৰাৰ পিছত গম পালোঁ যে এইটো গুগলৰ কিবা এটা ভুলৰ কাৰণে এনেকুৱা ধৰণৰ নাম্বাৰ কিছুমান মোবাইলত বা কিছুমান জিমেইল একাউণ্টৰ এগেইনষ্টত ছেভ হৈছে বা ইমেইল আইডিত ছেভ হৈ গৈছে, আৰু সেইটো আমাৰ মোবাইলত শ্ব' কৰিছে। তো এইটো ভয় খোৱাৰ কোনো কাৰণ নাই। এইটো আছিলে আধাৰ কাৰ্ডৰ এটা হেল্পলাইন নাম্বাৰ। আগতে আছিল 2014ত আছিলে এইটো নাম্বাৰ। এতিয়া সেই নাম্বাৰটো নট ভেলিড হৈ আছে। চাওক, আপোনালোকক মই কল কৰি দেখাই দিছোঁ। কল কৰিলে কি কয় নাম্বাৰটো, এবাৰ মই আপোনালোকক দেখাই দি আছোঁ। মই কল কৰিছিলোঁ, নিজেও কল কৰিছোঁ, এইটো কল কৰি চাইছোঁ, লগ কল কৰি চাইছোঁ। কোনো ধৰণৰ এইটো হেল্পলাইন নম্বৰ বৰ্তমান এইটো মজুত নাই বুলি ক'ব, বা এইটো আপোনালোকে শুনি ল'ব। ইজ কাৰেণ্টলি নট এভেইলেবল। এতিয়া নট এভেইলেবল হৈ আছে এই নাম্বাৰটো। আধাৰ কাৰ্ডেও এইটো জনাইছে, আধাৰ কাৰ্ডেও জনাইছে এই নাম্বাৰটো এতিয়া মজুত নাই বা নট এভেইলেবল হৈ আছে। 2014ত আছিলে। আৰু গুগলেও জনাইছে এইটো যে তেওঁলোকৰ ভুলবশতঃ এইটো মানুহৰ মোবাইলত এইটো ছেভ হৈ গৈছে, আৰু এইটোত ভয় কৰিব লগা একো নাই। আৰু এনেকুৱা ধৰণৰ যাতে উৰা বাতৰি মানুহে প্ৰচাৰ নকৰে। তো মই ছাজেষ্ট কৰিম, এনেকুৱা ধৰণৰ যাতে উৰা বাতৰি আপোনালোকে প্ৰচাৰ নকৰে। এনেকুৱা ধৰণৰ যাতে আপোনালোকে সেই নাম্বাৰটো যাতে ছেভ হৈছে, সেইটো কিয় ছেভ হৈছে, ক'ৰ পৰা ছেভ হৈছে, সেইটো জানিবলৈ যত্ন কৰক আপোনালোকে। কাৰণ জানিবৰ কাৰণে আজিকালি গুগল আছে। গুগলত আপুনি এনি টাইম যিকোনো কথা আপুনি চাৰ্চ কৰিলে আপুনি নিশ্চয় তাৰ ফলটো গমেই পাব। আৰু এনেকুৱা ধৰণৰ নজনাকৈ নুশুনাকৈ আপোনালোকে হোৱাটছআপত বা ফেচবুকত এনেকুৱা ধৰণৰ আপোনালোকে উৰা বাতৰি আপোনালোকে প্ৰচাৰ নকৰিব। আৰু যাৰ ফলত নেকি কিছুমান মানুহে, যিসকল মানুহে গুগলত চাৰ্চ কৰিব নাজানে, বা তেওঁলোকে এইবিলাক কথা ভাবিলে তেওঁলোকে বহুত ডাঙৰ প্ৰব্লেম বুলি তেওঁলোকে ভয় খাব। তো এনেকুৱা ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই। মই আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এইটো কিহৰ নাম্বাৰ আছিল, ক'ৰ পৰা নাম্বাৰ আছিল, আৰু ইয়াৰ দ্বাৰা ভয় খাব লগা একো নাই। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে পাবলৈ বিচাৰে তেন্তে নিশ্চয় বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ ইমানেই। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। ধন্যবাদ।